गुड मर्निंग गाइज। तो আজি ডিউটি নাই বৰ্তমান। ডিউটি নাই মানে আমি ডিউটিৰ কাৰণে ৰেডি হৈ থাকোঁ, কিন্তু মেছেজ আহিলে যাবলগীয়া হয়। তো আমি যোনটো লোকেশ্যনত আছোঁ এইটো এটা অসম চৰকাৰৰ প্ৰপাৰ্টি। ইয়াতে মানে ধুনীয়া ধুনীয়া ফল মূল হওক মানে টেঙা লগাই থোৱা আছে। তো আজি আমি গোটেই কমপ্লেক্সটো এক ৰাউণ্ড মাৰি আছোঁ। এতিয়া বৰ্তমান আহি পালোঁ কৰ্দৈ গছ, কৰ্দৈ মানে ৰদৈ। তো বহুত লাগি আছে, এই ভিতৰ চাইডে আছে মানে বিশেষকৈ দেখা পাব নাই জানো। এইটো ধৰক এইটো এটা দেখিছে ন, এনেকুৱা ধৰণৰ ভিতৰত বহুত আছে। আৰু মই অকলে অহা নাই, মোৰ লগত এইবোলে বিপুল হাই ক এই বিপুল ই লাজ কৰে। এইবোলে দত্ত কেনেকুৱা, তইতো খালি মিঠা মজা। ভিতৰত গৈ পাৰোঁগৈ দুটামান দেচোন দে, ভিডিঅ'টো লওঁ, ভিতৰত পাৰ হৈ যোৱাটো দেখা। পাৰি লওঁ এতিয়া ইয়াতে গৈ। এইবিলাক চাওক, এইটো এটা আৰু আছে ধৰক, চাই লওঁ। এইফালে তিনিটা আছে, এইটো দিছে সৰু সৰু গীতা। পাৰোঁ এতিয়া কেমেৰামেন বিপুলক বনাওঁ ধৰ জাপ মাৰি ধৰিব লাগিব ইয়াত। এইটো আছিলে ন, এইটো চাওক তিনিটা পাৰিলোঁ। হ'ব আৰু তহঁতক লাগিব নেকি? ফাইনেলি পালোঁ, তিনিটা লৈ আহিছোঁ, খাওঁ আৰু। বাকী এনেকুৱা ধৰণে সময়বিলাক পাৰ কৰি আছোঁ। তো মানে কি হয়, আজৰি টাইম আৰু এইবিলাকে কৰি থাকোঁ, উপায় নাই। টাইমৰ কামবিলাক টাইমততো হৈয়ে থাকে। বাকী তেতিয়া মানে এনেই থকা হয়। আৰু ইয়াতে ধৰক ফল মূলৰ গছ ঢেৰ, তো খাই থাকোঁ আৰু। বাকী সৰু সুৰা ভিডিঅ' এটা আপলোড কৰিলোঁ, ভাল লাগিলে কমেণ্ট এটা কৰিব। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।